তো হেল্ল' এভৰিৱান, দিছ ইজ মি কম বেক টু মাই চেনেল। তো গাইছ একেটা দিন একদম আজি প্ৰায় 12-13 দিনমান হ'ল। তো ফাৰ্ষ্টতে হেল্ল' এভৰিৱান, দিছ ইজ মি তো গাইছ কথা এটা হ'ল 12-13 দিন হ'ল, ইমান দিন একেটা দিন গাইছ ভিডিঅ' দিব পৰা নাই। মেইন কথা এটা হ'ল কমিউনিটি পষ্ট দিছিলোঁ যে স্পেচৰ কাৰণে ভিডিঅ' দিব পৰা নাছিলোঁ। তো কি ক'ম আৰু না গাইছ, মানে একদম স্পেচৰ প্ৰব্লেম হৈ আছে, ভিডিঅ' চিডিঅ' একদম দিবাত অসুবিধা হৈ আছে না। তো গাইছ কি ক'ম, যোৱা ৰাতিৰ পৰা এনেকুৱা বৰষুণটো এক ৰাতিতে গাইছ আপোনাৰ কি পানী হ'ল গাইছ, চাৰিওফালে খালি পানী কেৱল গাইছ পানীটো অকলে আহিছোঁ আৰু নাই এতিয়া ইণ্ট্ৰ এটা দিবৰ কাৰণে ঘৰৰ ওচৰতে আৰু না ইণ্ট্ৰ এটা দিবৰ কাৰণে এটা আহিলোঁ। তো মেইন কথা এটা হ'ল গাইছ, ইমান দিন ভিডিঅ' চিডিঅ' দিব পৰা নাই। তো কি ক'ম, একদম এনেকুৱা লাগি আছে, মানে চেনেল ডাউন পৰি গৈছে আৰু না, মানে ছাবস্ক্ৰাইবাৰগিলাও কমি যায় আছে, মানে সেয়া আনছাবস্ক্ৰাইব কৰি আছে। তো ভিডিঅ' নিদিলেতো আনছাবস্ক্ৰাইব কৰিব এতিয়া খাটাং। তো প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। আৰু কি ক'ম আৰু গাইজ, পানী দেখাবলৈ আপোনালোকক আনিলোঁ না ইণ্ট্ৰ এটা দিবৰ কাৰণে এটা আহিলোঁ। তো কি ক'ম চাওক, চাৰিওফালে কেৱল পানী কি ক'ম গাইজ। তো ভিডিঅ'টো চাই থাকক। তো কি ক'ম আৰু না গাইজ, আৰু ইনষ্টাগ্ৰামত যদি আপোনালোকে ফ'ল' নকৰে প্লিজ ফ'ল' কৰিব। গাঁৱৰ বানপানীৰ দৃশ্যটো একবাৰ দেখাবলৈ আহিলোঁ আৰু না। তো আগত যাওঁ এইফালে, তাৰপিছত আগত একবাৰ কিবা এটা দেখাব চেষ্টা কৰোঁ। তো বলক গাইজ, ভিডিঅ'টো আৰম্ভ কৰোঁ। তো দোস্ত মানে অকলে বেৰাই আছোঁ। তো কি ক'ম, লগৰ এজনক ফোন কৰিছিলোঁ, মানে মোবাইলটো চুইচ অফ চাৰ্জ নাথাকিব পাৰে চাগে, মানে যোৱাকালি ইমান বৰষুণ দিলে চাৰ্জ আছে চাগে, এনেও চুইচ অফ কৰি দিব পাৰে। তো মেইন কথা এটা হ'ল গাইজ, কি ক'ম, চাৰিওফালে চাওক না, এইফালে বিধান হ'বলৈ ধৰিছে আৰু গাইজ চাৰিওফালে চাওক পানী গাইজ, কি ক'ম গাইজ চাওক চাৰিওফালে কেৱল পানী আপোনালোকে চাব পাৰে। আৰু বৰষুণটো টিপিৰ টাপাৰ দি আছে, এই ছাতা এটা লৈ আছোঁ, তো ভাল নালাগে আৰু। তো আৰু গাইজ এই বৰষুণ বতৰত গান শুনি মানে বেৰোৱাৰ মজাই বেলেগ। তো কি ক'ম, তো গাইজ কি ক'ম আৰু না, চাওক চাৰিওফালে কেৱল পানী জুমো কৰিব নোৱাৰোঁ গাইজ আপোনালোকক, মানে ছাতা ধৰি আছে নাই তাৰ লগত। তো চাওক বিধানটো কি ধুনীয়া হৈ আছে চাওক না গাইজ। তো দুদিনৰ পিছত বিধান ওপৰত দিনো আহিব আৰু না, মানে খেতি বাতি দিনটো আহিলে আৰু না, চবে পথাৰত হাল বাই আছে। তো কি ক'ম গাইজ, দিছ ইজ বৰষুণৰ বতৰ গাইজ, কি ক'ম, কি মজা লাগে গাইজ। The next day. তো দোস্ত আজি হৈছে নেক্সট ডে। তো কি ক'ম, পথাৰৰ মাজতে আছোঁ। তো যোৱাকালি মানে আহি ভিডিঅ' কৰা নহ'ল, আপোনালোকক দেখালোঁ। এইফালে আছিল যি জেগাটা, এইফালে আছিল চাওক। যোৱাকালি ৰাতি আৰু পানী পৰি আৰু এইখিনিতে বেছি হ'ল গাইছে, কমহে আছিল গাইছে আৰু বেছি হ'ল চাওক। তো এইফালে মানে লাঙিৰ পৰা পাইছোঁ। তো আপোনালোকক লাঙিৰ মাছ দেখাইছোঁ। লাঙিত মানে চালোঁ, এতিয়াহে লগাইছোঁ, মানে এতিয়াতো ক'ত লগে মাছ লাগিব না। তো অলপ পিছত আকৌ একবাৰ আহিম, তাৰপিছত মাছটো আপোনালোকক নিশ্চয় দেখাম। তো চাওক দিছ লাঙি গাইছে, একটাও মাছ নাই, একবাৰ দেখাম গাইছ, একটাও মাছ নাই। কি ক'ম গাইছ, চাওক এটাও মাছ লগা নাই, মানে জাষ্ট এতিয়াহে পাই থৈ গৈছোঁ আৰু না, ক'ত লাগব। তো ঘৰত যাই দেখাই আছোঁ, চাই থাকক। আৰু কি ক'ম, এতিয়াও বৰষুণে দি আছে চাওক না গাইছ, কি ক'ম, এইফালে আছে ঘৰ এটা। তো ঘৰত যাই ভাত খাই আহোঁ, তাৰপিছত অলপ পিছত আহিম, জাষ্ট এতিয়াহে পাই গৈছোঁ আৰু না। তো এইফালৰ পৰা একবাৰ দেখাই দিম ৰ গাইছ, তাৰপিছত মাছটা আহিলে আহিব নালাগিলে নাই গাইছ। তো কি ক'ম আৰু না, তো মানে চাওক না গাইছ, এতিয়াও বৰষুণে দি আছে গাইছ, কি ক'ম। তো এতিয়াহে লগাইছোঁ কাৰণে মাছটা লগা নাই, অলপ পিছত দেখাই আছোঁ। আৰু একবাৰ আহিম ভাত খাই আহোঁ প্ৰথমতে গাইছ। তো দোস্ত এতিয়া ঘৰত যাওঁ, ঘৰত মানে ভাত চাত খাই আহোঁ, তাৰপিছত অলপ পিছত আহিম। ক'লোৱে আপোনালোকক এতিয়াহে পাই গৈছোঁ, তো ক'ত লাগব আৰু না। তো গাইছ আপোনাক কি ক'ম গাইছ, বৰষুণৰ গাইছ এতিয়ালৈকে নন ষ্টপ আৰু লাঙিতে গাইছ। ইফালে চাওক, এতিয়া দেখাইছে না গাইছ লাঙিটো, এইটোৱে তো অলপমান হাকাই দি আছোঁ। হাকাব কি গাইছ, অলপমান পিছত আহিম, নালাগিব এতিয়া, প্ৰথমত পানী পৰিছে না। তো ভাত খাই আহোঁ গাইছ, তাৰপিছত আহি আছোঁ। তো কি ক'ম, বৰষুণটা গাইছ একদম খাৰাপ, মাথা চাথা খাৰাপ কৰি দিয়ে গাইছ, মানে ঘৰৰ পৰা ওলাব নোৱাৰোঁ, ক'তো যাব নোৱাৰোঁ, একদম বৰিং এই বৰষুণটা গাইছ। তো দোস্ত আহিলোঁ ফাইনেলি চাবা প্ৰায়, তেতিয়া আহিছিলোঁ 10টা বাজিল, এতিয়া 10টা বজাত আহিছিলোঁ, এতিয়া প্ৰায় 12:30 এটাই বাজে আৰু। তো এতিয়া আহিলোঁ আৰু না। তো গাইছ মাছ বা লাগছে না নাই চাওঁ ৰ গাইছ, তো আপোনালোককো দেখাওঁ গাইছ। ফাৰ্ষ্টৰ মাছ মোৰ হিচাপত লগা নাই গাইছ, কি ক'ম, চাওক গাইছ এটাও লগা নাই গাইছ, কি ক'ম চাওক, এটাও লগা নাই। অ' ভাই কেলা এটা মাছ নাই ৰে। এই গাইছ এটা লাগছে গাইছ, এটা লাগছে চাওক। তো গাইছ মাছ কুৰাৰ এটা লাগি আছে চাওক, এইটো গাইছ মাছটো গাইছ এটা লাগছে, পুঠি মাছ লাগছে ৰ। তো গাইছ কুৰাং ৰ অলপমান। তো দোস্ত নাপালোঁ, ইমান দেৰি পাৰালোঁ, মাত্ৰ দুটা পাইছোঁ গাইছ, চাওক না একবাৰ দেখাং ৰ, দুটা পাইছোঁ গাইছ, কি ক'ম। এই পাৰ খোলা নাখায় থ'ত ৰ দেখাই আছোঁ ৰ গাইছ, দেখাই আছোঁ মোবাইলত পৰি নিগিলে হ'ল মোৰ। গাইছ চাওঁ, এতিয়া গাইছ পুঠি মাছ এটা আৰু কাৱৈ মাছ একটা পাইছোঁ গাইছ, মাত্ৰ দুটা, ইমান খন্তা পাৰাই মাত্ৰ মাছ আনা বাকী ফালটোৱে। তো গাইছ অলপমান ঘুং ৰ, আৰু একবাৰ চাই যাওঁ, তাৰপিছত দেখাইছোঁ যে বতৰটা যে কি ক'ম গাইছ, চাওক না চাৰিওফালে কি ক'লা গাইছ, কি ক'ম চাওক না চাৰিওফালে ইমান ডাৱৰী আৰু বৰষুণে আহিব গাইছ, চাব পাৰে গাইছ, কি ক'ম ইমান নহয়। তো মাছটাও দুটা মাত্ৰ পাইছোঁ, অলপমান বেছি পেলাই ভাল আছিল, অলপমান একবাৰ ঘুং ৰ, তাৰপিছত চাৰি কওক। তো দোস্ত আহিলোঁ, তো অলপ পিছত আৰু যাম ৰ, একদম দুটা মাত্ৰ পাইছোঁ গাইছ, কি ক'ম। তো কি ক'ম, মানে মাছ নাই চাগে সেইকাৰণে লগা নাই। তো কি ক'ম আৰু নাই, এইটাই আছিল গাইছ, ইয়াৰ পৰা আহিলোঁ, এতিয়া কাৰেণ্ট প'ষ্টাৰ পৰাই আহিলোঁ। তো কি ক'ম আৰু না গাইছ, চাওঁ না বতৰটো ইমান ডাৱৰীয়া হৈ আছে, বা বৰষুণ আহি আছে, তথাপি টিপি টাপাৰ আৰু আহিবই নেকি গাইছ। আৰু বিধানটা চাওক না গাইছ, কি ধুনীয়া হৈ আছে বিধানটা চাওক, কি ক'ম।
তো কি ক'ম আকৌ যাব লাগিব গাইছ একদম উপায় নাই গাইছ বৰষুণ দি আছে তো অলপ পিছত যাম ভাত খাওঁ আৰু দুপৰীয়া এতিয়া ৰাতিপুৱা ভাত খাইছিলোঁ 10টা বজাত এতিয়া প্ৰায় 1:30 বাজিল দুপৰীয়া ভাত খাই যাম আৰু 3টামান বজাত গাইছ তো চাই থাকক ভিডিঅ'ত সাহলৈ আৰু আনটো কৰি থাকক The next day. তো দোস্ত গুড মৰ্ণিং আজি হৈছে নেক্সট ডে তো কি ক'ম যোৱাকালি মানে আৰু চাৱাই অহাই নহ'ল তো সেনেকৈ ৰাতি হ'ল সেনেকৈ শুই থাকিলোঁ আৰু না তো আজি নেক্সট ডে পুৱা মৰ্ণিং তো এইফালে চাহ পাইছোঁ পুৱাতে গাইছ কালি ছেম আজি যোৱাকালি 2টা পাইছিলোঁ আজি 3টা পাইছোঁ মানে ঘৰত দিওঁতে আহিনা চাই গৈছিল তাৰপিছত তাই পাইছে আৰু না কেইটামান তো ময়ে এতিয়া ৰাতিপুৱা আহিছোঁ তো মই হাত মানে মাছ চিনা থাকে তো অলপ আগতে বোলে আহিনা লৈ গ'ল তো লাগাই নাই আৰু না বেছি তো তথাপি পাইছোঁ আৰু না 4-5টামান পাইছোঁ তো অলপ পিছত আহিম চালোঁ আৰু নালাঙিতে এইফালে বহাইছোঁ এইফালে কোণাত আছে তো কি ক'ম বতৰ ইমানে ডাৱৰীয়া যোৱা ৰাতিটো বম ধাৰাসাৰ বৰষুণ দিছে একদম প্ৰায় 30 মিনিটমান বৰষুণে দিছে তো কি ক'ম আৰু না একদম আৰু পানীটা যোৱাকালিতকৈ বেছি হৈছে তো চাব পাৰে গাইছ কি ক'ম চাৰিওফালে বেছি হৈছে পানীতে আৰু তো ঘৰত যাং এতিয়া চালোঁ আৰু না তো কি ক'ম কেইটা দিন একদম ধাৰাসাৰ বৰষুণ গাইছে একদম এতিয়া ঘৰত যাই আছোঁ আৰু নাহোঁ আৰু আপোনালোকক নেদেখাওঁ আৰু লাঙি মাছ ধৰা ভিডিঅ' মানে মাছে নালাগে একদম লাজে লাগিল তো কি ক'ম আৰু না গাইছ ঘৰত গাইছে চাওক ক'ম আৰু না আৰু বৰষুণ আহিবই গাইছে একদম চাওক বতৰ চাওক না গাইছ কি ক'ম একদম অন্ধকাৰ মানে একদম ক'ব লগা আৰু ভাষাই নাই গাইছ তো কি ক'ম তো চাই যাব ভিডিঅ'টো অলপমান দেখাং পাছত ভিডিঅ'টো শেষ কৰোঁ আৰু মানে স্পেচৰ প্ৰব্লেম কমিউনিটি পষ্ট দিছিলোঁ তো এতিয়াৰ কাৰণে ইমান ভিডিঅ'টো দীঘল কৰিব নোৱাৰোঁ আৰু না তো চাই থাকক অলপমান কিবা কিবি দেখাম আৰু তাৰপিছত শেষ কৰিম ভিডিঅ'টো চাই থাকক ভিডিঅ'টো শেষ কৰিম তো দোস্ত বতৰ চাওক না গাইছ কি ক'ম একদম মেঘবিলাক চাওক তো একদম এনেকা যাই আছে গাইছ পুৰা একদম এনেকা যাই আছে একদম ভয়ানক বতৰ কি ক'ম তো এনেকা মানে অন্ধকাৰ কাল ৰূপ এনেকৈ দেখা পালে যেন একদম পৃথিৱীখন ধ্বংস হ'ব আৰু যেন বতাহ পানী আহি একদম বান আহি পৃথিৱীখন যেন ধ্বংস হ'ব এনেকুৱাটো লাগে গাইছ একবাৰ বতৰৰ কিবা এটা চাওক না গাইছ এনেকুৱা যাই আছে গাইছ এনেকুৱা যাই আছে কি ক'ম একদম ভয়ানক মানে অন্ধকাৰ গাইছ কি ক'ম একদম ক'ব লগা শব্দ নাই গাইছ একদম ধামাকা গাইছ তো ভয় লাগে গাইছ এনেকৈ দেখা পালে তো দোস্ত ফাইনেলি আহিল বৰষুণ চাওক কি ক'ম গাইছ আপোনাৰ কি অন্ধকাৰ গাইছ চাৰিওফালে তো দোস্ত ফাইনেলি ক'লো না আৰম্ভ গাইছ চাওক কম দিছে ধাৰাসাৰ বৰষুণ গাইছ কি ক'ম ধাৰাসাৰ বৰষুণ গাইছ গৰুবিলাক চাওক না ঠাণ্ডা লাগি গ'ল কি ক'ম আৰু না গাইছ ধাৰাসাৰ বৰষুণটো এই থাকে ধাৰাসাৰ বৰষুণত মিঠাই আনিছিলোঁ গাইছ মিঠাই খাম বিস্কুট প্লাছ ভুজিয়া আৰু এক পেকেট ভুজিয়া তো কি ক'ম আৰু না গাইছ কি ক'ম ৰাতিপুৱাৰ মানে চাহ খালোঁৱে তো চাহ লগত খাব লাগিছিল তো চাহ লগত নাখালোঁ এই চিংগেল আনি কিনি আলোঁ তেতিয়া খাং গাইছ কি ক'ম বৰষুণ বতৰত পকৰি খাব পাব লাগে তো কি ক'ম আৰু না গাইছ তো ভিডিঅ'টো বেছি দীঘল নকৰোঁ মোবাইলটাও পৰম অৱস্থা হৈ আছে প্ৰথমতে বাউন্সটা খাম কি ক'ম গাইছ ইমান হেভি বৰষুণ ধাৰাসাৰ গাইছ কিবা লগা কথা নাই তো এতিয়া খাই লওঁ প্ৰথমতে ভিডিঅ'টো চাই থাকক গাইছ কি ক'ম ভাই তাৰ ধাৰাসাৰ বৰষুণ গাইছ ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ খায়ো শেষ কৰিলোঁ চাওক গাইছ পুৰা চেছ পাছত ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ বাহিৰত হৈ আছে ধাৰাসাৰ বৰষুণ চাওক বাহিৰত চলি আছে ধাৰাসাৰ বৰষুণটো লগ পাম নেক্সট এটা ভিডিঅ'ত আৰু বেছি দীঘল নকৰোঁ ভিডিঅ'ৰ স্পেচো নাই তো কেনেকৈ মেনেজ কৰি আছোঁ মই জানো তো প্লিজ আপোনালোকে এইখনবোৰ বহুত 2000 ছাবস্ক্ৰাইবাৰ্ছ এখনবোৰ হৈ গ'লো একেটা দিন ইমানেই দিন হ'ল গাইছ চাব পাৰে লাষ্ট 12-13 দিন হ'ল ভিডিঅ' আপলোড কৰা নাই তো প্লিজ তাৰ কাৰণে ক্ষমা কৰি দিব তো লগ পাম নেক্সট এটা ভিডিঅ'ত এতিয়ালৈকে সকলোকে বাই বাই আৰু এতিয়ালৈকে কলেজত এডমিশ্যনো হোৱা নাই কিছু হোৱা নাই মাৰ্কশ্বিট চাৰ্টিফিকেট এতিয়ালৈকে পোৱা নাই তো নিশ্চয় ব্লগ বনাম তো প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ইনষ্টাগ্ৰামত ফ'ল' কৰি দিব লিংক ইন দ্য ডেছক্ৰিপশ্যন তো লগ পাম নেক্সট এটা ভিডিঅ'ত এতিয়ালৈকে সকলোকে বাই বাই আৰু হেভি বৰষুণ গাইছ কি ক'ম ধৌ